বিজেপি ৬-৭ হাজারকে অধিক বেশি ভোট নাপায়। ইয়াত পপুলেশ্যন পেটাৰ্ণটোৱে বেলেগ। বড়ো মানুহ ২৮,০০০ আছে, বড়ো মানুহবিলাকতো বিজেপিক ভোট নিদিয়ে। তেখেতসকলে আমাৰ লগত আছে, আমাক সদায় আশীৰ্বাদ দি আছে, সদায় আমাক উপদেশ দিয়া আছে যে আমি কেনেকে দতমাবাসী হিচাপে কেনেকে আগুৱাই লৈ যাব লাগে আৰু ভোটাৰসকলৰ পৰা আমি ভোটাৰটো কেনেকে আদায় কৰিব লাগে আমি জানো, আমাৰ গাৰ্জেনসকলে জানে। ইয়াৰ কাৰণে আমি 100% নিশ্চিন্ত দতমা সমষ্টিখনৰ পৰা BPF-ৰ কেণ্ডিডেট হিচাপে মই প্ৰকাশ বসুমতাৰী 100% মই জিকিম। বড়ো ডাঙৰীয়াক মই পোনপ্ৰথমে তেখেতক মই আদৰণি জনাইছো। তেখেতে আমাৰ দতমা সমষ্টিখনত আহি পেলাই BTC চিফ হৈ পেলাই বা BTC এক্স চিফ হৈ ইয়াত যে কিবা এটা চমক সৃষ্টি কৰিব পাৰিব তেনেকুৱা একো নাই। কি ইছ্যু লৈ আমাৰ দতমা সমষ্টিখনত উদ্ধাৰ কৰিবলৈ আহিছে? কি ইছ্যু, কি ব্যক্তিৰ ভোট খুজিব? একো নাই। আমাৰ দতমা সমষ্টিখনৰ অন্তৰ্গত একো কাম কৰা নাই। এটাই আমি দেখিবলৈ পাইছে, আমাৰ চেৰপাংগুৰি বজাৰখনৰ ওচৰত এটা চিনেমা হল বনাইছে, তাৰ বাহিৰে একো কৰা নাই। যি কৰিছে ৰাস্তা ঘাট দং ব্ৰিজ আমাৰ ৰঘুৰাম নাৰ্জাৰী ছাৰৰ নেতৃত্ব অসম গভৰ্ণমেণ্টৰ পৰা আনি পেলাই কাম কৰিছে, তাৰ বাহিৰে একো নাই।